Hello friend, welcome back my channel Bikash vlog. আজি মই আহিছো শুৱালকুছি পানী যোগান কেন্দ্ৰলৈ। প্ৰথমতে শুৱালকুছি ব্ৰহ্মপুত্ৰ নদীৰ পানী জমা কৰে আৰু সেই জমা কৰা পানী ফিল্টাৰ কৰে মানে পৰিষ্কাৰ কৰে। যেতিয়া পৰিষ্কাৰ কৰা হয়, পৰিষ্কাৰ কৰা হোৱাৰ পিছত শুৱালকুছিৰ লগতে শুৱালকুছিৰ ওচৰে পাজৰে যিমান পাহাৰ এলেকাসমূহ আছে সকলো এলেকাত শুৱালকুছি ৱাটাৰ সাপ্লাই মানে পানী যোগান কেন্দ্ৰ আঁচনিৰ পানী যোগান ধৰা হয়। আহক সকলোৱে এবাৰ ভিডিঅ'টো চাওঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। শুৱালকুছি ৱাটাৰ সাপ্লাই ইয়াৰ পৰাই বস্ত্ৰ নগৰী শুৱালকুছিৰ সকলো মানুহে পানী পায়।